हेलो बंधुসকল नमस्कार সকলকে মোৰ এই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে জগুতে আনা এই ভিডিঅ'টো চাই আপোনালোকে অসমীয়া বুলি ক'বলৈ অলপ লজ্জিত কৰিব, যেহেতু অসমীয়া কলা সংস্কৃতিক লৈ কিছুমান যুৱক যুৱতীয়ে যি অদ্ভুত নৃত্য প্ৰদৰ্শন কৰিছে ছ'চিয়েল নেটৱৰ্কিং সাইটত, সজাই আজি অসমীয়া বুলি আমি লজ্জিত অনুভৱ কৰিছোঁ। মোৰ এই ভিডিঅ'টো তেওঁলোকক মানসিকভাৱে হাৰাশাস্তি কৰা বা মানসিক অত্যাচাৰ কৰাৰ কোনো লক্ষ্য নহয়, যেহেতু তেওঁলোকে আজি এই ভিডিঅ'টো ছ'চিয়েল নেটৱৰ্কিং সাইটত আপলোড কৰিছে, সেয়েহে মই তেওঁলোকক দুআষাৰ ক'বলৈ এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আপোনাৰ বন্ধুবৰ্গসকলৰ লগত, আৰু পাৰিলে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। তেনেহ'লে বলক বন্ধুসকল, প্ৰথমতে আৰম্ভ কৰি লওঁ আজি এটা এডিটিং ভিডিঅ'। হয়, মই এই ভিডিঅ'টোৰ কথাই ক'বলৈ বিচাৰিছোঁ, কাৰণ এই ভিডিঅ'টো এটা অসমীয়া গীতৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো বনোৱা হৈছে। বলক আগলৈ ভিডিঅ'টো চাই লওঁ অলপ। লাগিলে কমহাৰণ কৌৰৱ পাণ্ডৱ দুয়ো পক্ষে বীৰ যোদ্ধা পৃথিৱী কম্পিল। হয়, এতিয়া আপোনালোকে বিচাৰ কৰক এই মোৰ ভিডিঅ' অসমীয়া জাতীয় জীৱনৰ কাৰণে কিমান গ্ৰহণযোগ্য। হয়, মই এটা কথা মানিছোঁ, তেওঁ এডিটিং কৰিছে, ভাল কৰিছে, এডিটিং বহুত মজা কৰিছে, সেইটো ক'বলগীয়া কথা। কিন্তু কথাটো হ'ল কি, অসমীয়া এটা গীতৰ এনেধৰণৰ নৃত্য এডিটিং কৰাটো কিমান গ্ৰহণযোগ্য, এই কথাটো আপোনালোকে এবাৰ চিন্তা কৰি চাব। আৰু এটা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ, আপোনালোকে আগৰ ভিডিঅ'টো অলপ চাই লওক। ঐ খিটি খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা, ঐ আমি গৈ ওলালো তাত লাহৰি। হয় বন্ধুসকল, মই আজি ক'বলৈ বিচাৰিছোঁ এই ভণ্টিগৰাকীৰ কথা, কাৰণ তেওঁ নিজৰ টিকটক একাউণ্টত অসমীয়া কলা সংস্কৃতি, অসমীয়া গীতক লৈ যিসমূহ অশ্লীল নৃত্য নাচি ছ'চিয়েল নেটৱৰ্কিং ছাইটত ভাইৰেল কৰিবলৈ বিচাৰি ফুৰিছে নিজকে, তেওঁ আচলতে কি বুলি ক'ব লাগিব বৰ্তমান সময়ত। কাৰণ আপোনালোকে এটা ভাবি চাওক, যদি এনেধৰণে প্ৰতিটো পদে পদে অসমীয়া সমাজক, অসমীয়া কলা সংস্কৃতিক কিছুমান উপলুঙা কৰা মানুহে উপলুঙা কৰি ফুৰিব, তেওঁলোকক সমাজৰ বাবে কিমান গ্ৰহণযোগ্য বৰ্তমান। কাৰণ এওঁলোকক সময়ত উচিত শাস্তি প্ৰদান নকৰিলে হয়তো অসমীয়া জাতিক, অসমীয়া সংস্কৃতিক ইহঁতি কিমান দূৰলৈকে আগবঢ়াই নিব, সেইটো আপোনালোকে ভাবি চাওক। আৰু এটা তেওঁৰ ভিডিঅ' আছে, সেইটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আমাৰ শিৰোমণি মাধৱ গণৰ মণি দুয়োজনা গুৰু। ৰাইজ আপোনালোকে চাইছেনে, দেখিছেনে এওঁ কাণ্ডবিলাক? অসমৰ ভাওনাক লৈও তেওঁ কি অদ্ভুত ধৰণৰ নৃত্য কৰি নিজকে ভাইৰেল কৰিবলৈ চেষ্টা কৰিছে। সেয়েহে আপোনালোকক সকলোকে মই হাতযোৰ কৰি আহ্বান জনাইছোঁ, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰাৰ আগত এবাৰ ভাবি চাব। যিহেতু অসমীয়া জাতীয় জীৱনক ৰক্ষা কৰা, অসমীয়া জাতিটো ৰক্ষা কৰাৰ স্বাৰ্থত বহুজনে নিজৰ জীৱনকো ত্যাগ কৰিব লগা হৈছে, বহুজনে নিজৰ জীৱনটো জেলত কটাবলগীয়া হৈ আছে। সেয়েহে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰেৰণ কৰি অসমীয়া জাতিটোক ৰাইজৰ আগত উপলুঙা কৰাৰ পৰা বিৰত থাকক। আৰু শেষত সকলোকে মোৰ এটি অনুৰোধ থাকিল, যদি মোৰ এই ভিডিঅ'সমূহ আপোনালোকৰ আগত দাঙি ধৰোঁতে কিবা ভুল খুটি ৰৈ গৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব। ধন্যবাদ। জয় অসম।